আজি SSLCৰ 2026 যিটো ইংলিছ পেপাৰ আছিল তো বি চিটটো মই তোমালোকে সলিউশন কৰি দিম তো তোমালোকে মিলাই লোৱা তোমালোকে কোনখিনি শুদ্ধ হলে তোমালোকে মিলাই ল'বা তো আহা তোমালোকে MCQ খিনি তোমালোকে চাই লোৱা অপশন এ সেকশন এ তোমালোকে কোশ্চেন নম্বৰ 1 তো কোশ্চেন নম্বৰ 1 ৰ শুদ্ধ আনসাৰটো হ'ব তোমালোকৰ অপশন নম্বৰ বি 2 নম্বৰটো হ'ব তোমালোকৰ ডি আৰু 3 নম্বৰ কোশ্চেনৰ শুদ্ধ আনসাৰটো হ'ব তোমালোকৰ এ আৰু 4 নম্বৰৰ তোমালোকৰ শুদ্ধ আনসাৰটো হ'ব তোমালোকৰ ডি আৰু 5 নম্বৰ কোশ্চেনৰ তোমালোকৰ শুদ্ধ অপশন হ'ব সি আৰু 6 নম্বৰ কোশ্চেনৰ শুদ্ধ অপশন হ'ল তোমালোকৰ সি তাৰপিছত তোমালোকৰ কোশ্চেন নম্বৰ 7 ৰ শুদ্ধ অপশন হ'ল তোমালোকৰ বি 8 নম্বৰৰ হল কোশ্চেন নম্বৰ 8 তোমালোকৰ শুদ্ধ আনসাৰ হ'ল সি কোশ্চেন নম্বৰ 9 ৰ শুদ্ধ অপশন হ'ল তোমালোকৰ ডি কোশ্চেন নম্বৰ 10 ৰ শুদ্ধ অপশন হ'ল তোমালোকৰ ডি তাৰপিছত আছে তোমালোকৰ কোশ্চেন নম্বৰ 11 নেক্সট কোশ্চেন নম্বৰ 11 তাৰ শুদ্ধ অপশন হ'ল তোমালোকৰ বি 12 নম্বৰৰ হল তোমালোকৰ সি কোশ্চেন নম্বৰ 13 ৰ হল তোমালোকৰ ডি কোশ্চেন নম্বৰ 14 ৰ হল তোমালোকৰ শুদ্ধ অপশন হ'ব তোমালোকৰ এ 15 নম্বৰৰ হল তোমালোকৰ ডি সৰি ডি নহয় তোমালোকৰ এ হ'ব তাৰপিছত আছে তোমালোকৰ 16 নম্বৰ হ'ব তোমালোকৰ ডি আৰু 17 নম্বৰৰ শুদ্ধ আনসাৰটো হ'ব তোমালোকৰ বি নেক্সট তোমালোকৰ প্ৰশ্নটো আছে 18 নম্বৰ প্ৰশ্ন তো তোমালোকৰ কোশ্চেন নম্বৰ 18 এর শুদ্ধ অপশনটো হ'ব তোমালোকৰ ই 19 ৰ হ'ব তোমালোকৰ বি 20 ৰ হ'ব তোমালোকৰ শুদ্ধ আনসাৰটো হ'ব তোমালোকৰ সি অৰত দিয়া আছে তোমালোকৰ ওয়াৰ্ডটো যদি কোনোবাই লিখিছা তেনেহলে তোমালোকৰ এইটো বি হ'ব নেক্সট কোশ্চেন নম্বৰ 21 তাৰ শুদ্ধ অপশনটো হ'ব তোমালোকৰ ডি আৰু ওয়াৰৰ যেটো দিয়া আছে তো এইটো হ'ব তোমালোকৰ বি কোশ্চেন নম্বৰ 22 ৰ হ'ব তোমালোকৰ ডি কোশ্চেন নম্বৰ 22 ৰ যেটো ওয়াৰ দিয়া আছে এইটো হ'ব তোমালোকৰ সি তাৰপিছত দিয়া আছে তোমালোকৰ নেক্সট কোশ্চেন নম্বৰ 23 সেইটো হ'ব তোমালোকৰ বি তাৰপিছত তোমালোকৰ ওয়াৰৰ যেটো দিয়া আছে ওয়াৰটো তোমালোকে চাই ল'বা নেক্সট কোশ্চেন নম্বৰ 24 এর শুদ্ধ অপশনটো হ'ব তোমালোকৰ সি 25 ৰ হ'ব তোমালোকৰ সি 26 ৰ হ'ব বি 27 ৰ দিয়া আছে তোমালোকৰ 27 ৰ শুদ্ধ আনসাৰটো হ'ব তোমালোকৰ অপশন নম্বৰ বি নেক্সট কোশ্চেন নম্বৰ 28 এর শুদ্ধ অপশনটো হ'ব তোমালোকৰ বি ওয়াৰটো হ'ব তোমালোকৰ বি 29 ৰ হ'ব তোমালোকৰ সি আৰু ওয়াৰ যেটো দিয়া আছে এইটো তোমালোকৰ সি হ'ব কোশ্চেন নম্বৰ 13 ৰ হ'ব তোমালোকৰ শুদ্ধ অপশনটো হ'ব তোমালোকৰ ডি 31 ৰ হ'ব তোমালোকৰ শুদ্ধ অপশন হ'ব তোমালোকৰ ই তাৰপিছত দিয়া তোমালোকৰ 32 এর শুদ্ধ অপশন হ'ব তোমালোকৰ ডি 33 হ'ব তোমালোকৰ এ নেক্সট কোশ্চেন নম্বৰ 34 ৰ শুদ্ধ অপশনটো হ'ব তোমালোকৰ ডি 35 ৰ হ'ব তোমালোকৰ শুদ্ধ অপশনটো বি তাৰপিছত আছে 36 ৰ কোশ্চেন নম্বৰ তাৰ শুদ্ধ অপশনটো তোমালোকৰ সি আৰু 37 যেটো দিয়া আছে এইটো তোমালোকৰ হ'ব এ 38 ৰ হ'ব তোমালোকৰ বি 39 ৰ হ'ব তোমালোকৰ শুদ্ধ অপশনটো হ'ব তোমালোকৰ ডি তাৰপিছত আছে তোমালোকৰ 40 নম্বৰ তো 40 কোশ্চেন নম্বৰৰ শুদ্ধ অপশনটো তোমালোকে চাই ল'বা ইয়াৰ শুদ্ধ অপশনটো হ'ব তোমালোকৰ সি 41 ৰ হ'ব ডি 42 ৰ হ'ব তোমালোকৰ বি তাৰপিছত দিয়া আছে নেক্সট কোশ্চেন নম্বৰ 43 ইয়াৰ হ'ব তোমালোকৰ সি নেক্সট কোশ্চেন নম্বৰ 44 টো হ'ল তোমালোকৰ অপশন নম্বৰ এ আৰু তোমালোকৰ হেকৰ যেটো দিয়া আছে হেকৰটো হ'ল তোমালোকৰ 45 ৰ MCQ যেটো হেকৰ প্ৰশ্ন এটো হ'ল তোমালোকৰ শুদ্ধ অপশনটো হ'ব ডি তো এইখানে আছিল তোমালোকৰ MCQ SSLCৰ যেটো ইংলিশ কোশ্চেন পেপাৰ আছিল আজি যেটো এক্সাম দিলা তো এক্সামিনেশনৰ তোমালোকৰ কোশ্চেন বিলাক সলভ কৰি দিলো আৰু ইয়াত যদি কোনো কোশ্চেন তোমালোকৰ যাতে ভুল হয় তেনেহলে মোক কমেন্ট কৰি জনাবা কোনটো ভুল হৈ আছে